লক্ষীপুৰৰ সম্প্ৰীতি আৰু সৌন্দৰ্য। অসমৰ পশ্চিম প্ৰান্তত অৱস্থিত গোৱালপাৰা জিলাৰ এখন ঐতিহ্যপূৰ্ণ ঠাই হ'ল লক্ষীপুৰ। গোৱালপাৰা সদৰৰ পৰা উত্তৰ পশ্চিম দিশত অৱস্থিত গোৱালপাৰাৰ পৰা আগিয়া হৈ লক্ষীপুৰ প্ৰায় 50 কিলোমিটাৰ আৰু আগিয়াৰ পৰা প্ৰায় 25 কিলোমিটাৰ দূৰত অৱস্থিত লক্ষীপুৰলৈ যোৱা প্ৰায় সমগ্ৰ পথছোৱা শাল, চেগুন, গমাৰি, ৰবৰ, ৰেইনট্ৰী, তেজৰঙা, কৃষ্ণচূড়া, ৰাধাচূড়া, ধূলি ধূলি থকা সোণাৰুৰ থুপি থুপি লগা হালধীয়াৰ খিলখিলীয়া হাঁহি, বিভিন্ন ৰঙৰ কপৌ, মেঙুনীয়াৰ দলিচা পাৰি দিয়া এজাৰৰ বেজাৰকে ধৰি বিভিন্ন গছ গছনিৰে পৰিপূৰ্ণ হৈ থকা ইয়াৰ নান্দনিক দৃশ্য অতি মনোমোহা। বৰ্তমান সময়ত গা কৰি উঠা বিভাজনমুখী চিন্তাধাৰাৰ পৰা লক্ষীপুৰ বহু দূৰত। ইয়াত হিন্দু মুছলমানকে ধৰি সকলো সম্প্ৰদায়ৰ লোকে বসবাস কৰি সম্প্ৰীতিৰ এক সুন্দৰ নিদৰ্শন দাঙি লৈছে। পথৰ একাষে জামে মছজিদৰ আজান, আনটো কাষত থকা ঐতিহ্যমণ্ডিত শিৱ মন্দিৰৰ ঘণ্টাৰ ধ্বনিয়ে লক্ষীপুৰবাসীৰ সম্প্ৰীতি আৰু সমন্বয়ৰ মনোভাৱৰ প্ৰতিফলন ঘটাইছে। লক্ষীপুৰীয়া জনগণৰ ঐক্যতাই যেন সাম্প্ৰদায়িকতাৰ অকণো আঁচোৰ নপৰাকৈয়ে অনৈক্যৰ মাজত লক্ষীপুৰৰ ঐক্যতা আজিও এক নিদৰ্শন। সেই একেদৰে লক্ষীপুৰ নগৰৰ মাজমজিয়াৰে বৈ যোৱা জিঞ্জিৰাম নৈৰ এটা পাৰে থকা শ্মশান, আনটো পাৰে থকা কবৰস্থানে প্ৰমাণ কৰি দিছে লক্ষীপুৰবাসীৰ উদাৰ মানসিকতা। লক্ষীপুৰৰ দক্ষিণ পূবেৰে প্ৰভাৱিত জিঞ্জিৰাম নৈ আৰু উত্তৰ পূবে প্ৰভাৱিত গাৰা নৈয়ে নগৰখনক সৌন্দৰ্যবৰ্ধক কৰি তোলাত সহায় কৰিছে। 1822 পৰা 23 খ্ৰীষ্টাব্দত মেছপাৰা জমিদাৰ ৰায় বাহাদুৰ পৃথিৰাম চৌধুৰীয়ে লক্ষীপুৰত জমিদাৰী শাসনৰ ৰাজধানী স্থাপন কৰিছিল। ৰায় বাহাদুৰ পৃথিৰাম চৌধুৰীৰ আন এটা নাম আছিল লক্ষীনাৰায়ণ। তেওঁৰ এই নাম অনুসৰি ৰাজধানীৰ নাম লক্ষীপুৰ নামকৰণ কৰা হয়। ৰাজবাৰী, জহি জাবদৰা কাঠৰ দুমহলীয়া ঘৰবোৰ নানা কাৰুকাৰ্যৰে সুভূষিত পুৰণি স্থাপত্যৰ নিদৰ্শন দাঙি ধৰিছে। লক্ষীপুৰৰ শৈলীৰ বাহিৰৰ পৰা অহা ব্যক্তিয়ে মুগ্ধ হয়। সময়ৰ লগে লগে লক্ষীপুৰৰ ৰাজনৈতিক ইতিহাসৰ যথেষ্ট উত্থান পতন ঘটিলেও সেউজেৰে ভৰা চিৰসেউজ লক্ষীপুৰবাসীৰ উদাৰ দৃষ্টিভংগী কিন্তু সদায়ে অপৰিৱৰ্তিত হৈ থাকিল। সম্প্ৰীতিৰ মিলনভূমি লক্ষীপুৰ নগৰত দুলি দুলি থকা টুপি হালধীয়া সোণাৰুৰ খিলখিলীয়া হাঁহি, মেঙুনীয়া এজাৰৰ বেজাৰৰ দলিচা, ছাতিৰে আৱৰা ৰেইনট্ৰী গছত বসন্তৰ বতৰা কঢ়িয়াই আনি হাঁহিৰে উমলি জামলি থকা বিভিন্ন ৰং বিৰঙী কপৌ, তেজৰঙা, কৃষ্ণচূড়াৰ ৰঙা আবিৰে যেন প্ৰেমৰ ফাকু ছটিয়াই লক্ষীপুৰত ৰঙৰ মেলা পাতিছে। আহিবচোন লক্ষীপুৰ নগৰলৈ প্ৰকৃতিৰ সেউজীয়াৰ মাজতে নিজক চিৰসেউজ কৰিবলৈ।